बैठिए, शुरू करें। सोनू सूद మానవతాর অন্য এক নাম। ఆ రోజు వాడు తప్ప తాగి కామంతో ఆకలి మీద ఉన్న మృగంలా వచ్చాడు. ৰিয়েল লাইফত ভিলেইন যদিও ৰিয়েল লাইফত তেওঁ হিৰো। এইগৰাকী জনপ্ৰিয় অভিনেতাৰ জন্ম হৈছিল 1971 চনৰ 30 জুলাইত পঞ্জাৱৰ মোগাত। তেওঁ এগৰাকী অভিনেতা হোৱাৰ লগতে মডেল আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ প্ৰধানকৈ হিন্দী, তেলেগু, কন্নড় আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অৰুন্ধতী, দাবাং, যোধা আকবৰ, হেপী নিউ ইয়েৰ আদি ভালেসংখ্যক ছবিত তেওঁ অভিনয় কৰিছে। ছবি জগতৰ বিষয়ে নিশ্চয় আপুনি জানে। बैठिए, शुरू करें। কিন্তু তেওঁ এগৰাকী জনপ্ৰিয় অভিনেতাৰ উপৰিও মানৱ বিৰোধী ব্যক্তি। এই ভিডিঅ'টিলৈ মন কৰক। এই যে অসংখ্য লোকৰ ভিৰ দেখিছে, এয়া কোনো পূজা, সভা বা মেলাৰ বাবে নহয়। এই ভিৰ এজন ব্যক্তিক লগ কৰিবলৈ। ধৰ্ম, ভাষা অথবা জাতিৰ ভেদ নাই, সকলোৱে তেওঁক লগ কৰিবলৈ আহিছে। तेरे पास चॉकलेट पड़ी है ना चौधरी? छोटी बच्ची है 2.5 years की रिया। सो मैंने इसकी डिटेल्स भेजी है, मैं आपको रात को इससे बात करता हूँ। इसका बातें हेल्प कर दे अपने घर। কোনোৱে যদি সহায় বিচাৰি আহিছে, আন কোনোৱে আকৌ তেওঁক কৃতজ্ঞতা জনাবলৈ দীঘলীয়া শাৰীৰ মাজত থিয় দিছেহি। ইয়াৰ উপৰি কোভিড মহামাৰীৰ সময়ত তেওঁ বহুসংখ্যক লোকক সহায় কৰি আহিছে। আনহাতে 2020 বৰ্ষত কোভিড মহামাৰীৰ সময়ত তেওঁৰ মানৱীয় কৰ্মৰ বাবে তেওঁক সংযুক্ত ৰাষ্ট্ৰ বিকাশ কাৰ্যসূচী চমুকৈ UNDP-য়ে SDG বিশেষ মানৱীয় কাৰ্য বঁটাৰ বাবে বাছনি কৰিছিল। मेरी नानी को हार्ट ब्लॉक था तो सर ने ऑपरेशन करवाया, तो देखिए आज चल पा रही, चल के आई सर से थैंक यू बोलने। আনহাতে বাংগালুৰুৰ আৰাক চিকিৎসালয়ত অক্সিজেনৰ যোগান ধৰি 22 জনকৈ কৰোনাত আক্ৰান্ত হোৱা লোকৰ প্ৰাণ ৰক্ষা কৰিছিল। তৎকালীনভাৱে 15টা চিলিণ্ডাৰ যোগান ধৰিছিল অভিনেতাগৰাকীয়ে। বৰ্তমানেও তেওঁ বিভিন্নজনক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে। আনহাতে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বাবে স্কলাৰশ্বিপ প্ৰদান কৰিছে অভিনেতাগৰাকীয়ে। সুদ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নিতৌ বহু লোকক সহায় কৰি আহিছে। যেতিয়াই কোনো লোকে টুইটাৰত তেওঁক মেছেজ দিয়ে বা মেনশ্যন কৰি নিজৰ সমস্যাৰ কথা উল্লেখ কৰে, তেতিয়াও তেওঁ সহায়ৰ বাবে প্ৰস্তুত হৈ পৰে। इतनी अंग्रेजी तो हम भी जानते हैं, थोड़ा बोलने में हाथ तंग है। बास्टर्ड। क्या बोला? बास्टर्ड मतलब बड़ा स्टर्ड, वो मर्द जो गांव की एक भी लड़की को ना छोड़े। तब तो हमारे भैया जी बहुत बड़े बास्टर्ड हैं। এনেদৰেই তেওঁ অভিনয় জগতৰ লগতে মানৱতাবাদী জগতখনতো সদায় জিলিকি থাকক আৰু তেওঁৰ তত্ত্বাৱধানত অসংখ্য লোকে নতুন জীৱন পাওক। আমাৰ সময়ৰ তৰফৰ পৰাও এইগৰাকী অভিনেতা তথা মানৱ বিৰোধী ব্যক্তিলৈ থাকিল অলেখ শুভকামনা। You are my bull. बुल नहीं, बुल। Okay. I am your bull. You are my seat. क्या बात, बहुत अच्छे, बहुत अच्छे। We together. Bull seat.
ডিজিটেল ডেস্ক আমাৰ সময়।